আমি এতিয়া চিকেন পুৰা খাম আৰু চিকেন ফ্ৰাই খাম। অৰ্ডাৰ দিছোঁ, পেকিং কৰি আছে। এখেতেও ৰখি আছে চিকেন পুৰা খাওলা। আইয়া বাবু খাইছে, ৰঙা হৈ আছে একদম। এখেতেও এতিয়া খাবলৈ ৰখি আছে। মই গাহৰি খালোঁ, তাৰপিছত চাইমত লৈ লৈছোঁ, মিছলা মাছ লৈ যাম। আমি এতিয়া গাহৰি পুৰা চাই আছোঁ আৰু ভাল লাগিছে। মুৰ্গী পালে আমি এতিয়া ৰাস্তাই ঘৰ আহি পালো। মুৰ্গী কালি খানা বাই বাই।